হে গাইজ, আজি আকৌ এখন নতুন বিয়াত যাওঁ মানে আকৌ লগত লৈ যাওঁ নে কি কয়। এই আকৌ সি আহি পেলাই আমি একদম চাদৰ মেখেলা পিন্ধি কিনে মজাকৈ ওলাই গ'লোঁ। এই আগত ভাচতি ৰখি আছে, তাই ৰিলচ বনাই আছিলে, আমি আহি নাপোঁতে। তাৰপিছত আমি তিনিওটাই উঠিলোঁ, উঠি কেনেকৈ ফকতীয়া লেকচাৰ মাৰি মাৰি বিয়া ঘৰ পালোঁ যায়। তাৰপিছত আমি সুযোগ চামাককৈ বিয়া ঘৰত সোমালোঁ। সোমাই কিনে এইজনী আমাৰ কইনা বৰষা, আমি একেলগে কলেজত পঢ়া লগৰ চবেই বিয়া পাতিলে। মই এতিয়াও সৰু চলিয়ে হৈ আছোঁ, বিয়া পাতাই নাই, ময়ো পাতিব লাগিব দেই ভাবি আছোঁ। তাৰপিছত এইকেইটা আমাৰ লগৰে একেলগে পঢ়াই এজনী বিয়া পাতিছে তাৰে ভিতৰতো। তাৰপিছত আমি অকণ মানে বিয়া ঘৰত পাত্তা চাত্তা নাপাই কিনে ফটো উঠাৰ কাৰণে বাহিৰতে যায় ফটোশ্বুট কৰিলোঁ আমি কেইটাই। আৰু যেতিয়া ভোজ খাব মাতিছে, ভোজ হৈছে তাড়াতাড়ি বুলিছে, ভোকো লাগছে। আমি ভাত পানী খাই ল'লোঁ গোটেইকেইজনীয়ে। শুনা লেকচাৰ চেকচাৰ মাৰি কিনে ঘৰত আহিবৰ কাৰণে আমি সিহঁতৰ কোনোবা আলহী ঘৰ আহিছিলে, তাই ক'লে তাতে যাওঁ ব'ল। তাতে যাবৰ কাৰণে গ'লোঁ, সিহঁতে ওলাই ৰাস্তাতে ফটো উঠি গৈছে জানানে, মাথা নষ্ট কৰি দিছে মোৰ। আমি তাৰ পৰা ওলাই কিনে আধা ৰাস্তা খোজকাঢ়িছোঁ জানানে। ইয়াৰ এই গিৰেক ফাইনেলি আহি পালে, তাৰপিছত আমিও ঘৰ পালোঁ আহি।